মই উপস্থিত আছোঁ 40 নং সৰ্বক সমষ্টি আৰু 40 নং সৰ্বক সমষ্টিৰ যি মহাজোঁট কেণ্ডিডেট মনোৰঞ্জন তালুকদাৰ তেওঁ বিজয় সাব্যস্ত কৰিছে। আমি কেমেৰা পাৰ্চনৰ সমগ্ৰ পৰিৱেশ আমি দেখাবৰ কাৰণে যত্ন কৰিম যে মনোৰঞ্জন তালুকদাৰ কিমান হাজাৰ ভোটত বিজয় সাব্যস্ত কৰিছে। আমি সেই বিষয়ে আমি তালুকদাৰ ছাৰৰ সৈতে আমি দুই এষাৰ মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। কি ক'ব ছাৰ? অসম লাইভ 24 সৈতে আপোনাক নিৰ্বাচনত এইবাৰৰ ফলাফল ইতিমধ্যে ওলাইছে। সাৰ্টিফিকেট প্ৰদান কৰিছে। এতিয়া ভোটটো মই এতিয়ালৈকে ক'ব নোৱাৰিম, তথাপি 12,000-ৰ ওপৰত 13,080 ভোটত আমি জয়লাভ কৰিছোঁ। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে মহাজোঁট আৰু মিত্ৰজোঁটৰ যি যুঁজ আছিল সেই যুঁজৰ আপুনি কিন্তু ব্যাপক হাৰে যি ভোটৰ ব্যৱধানত আপুনি জয়লাভ কৰিছে, এই ক্ষেত্ৰত সৰ্বকবাসীক আপুনি কি আহ্বান জনাব? সৰ্বকবাসীক আহ্বানে নহয়, মই সৰ্বকবাসীক মোৰ হিয়াৰ পৰা কৃতজ্ঞতা যাচিছোঁ। কাৰণ সৰ্বকবাসীৰ সমৰ্থন অবিহনে মোৰ এই বিজয় সাফল্য কোনোপধ্যে সম্ভৱ নহ'লহেঁতেন। সৰ্বকবাসীৰ জনসাধাৰণে বিজেপিৰ ধন বলৰ ৰাজনীতিৰ বিৰুদ্ধে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে যুঁজ কৰি এই নিৰ্বাচনত আমাক জয়ী কৰিছে। মই সৰ্বকবাসী জনসাধাৰণৰ ওচৰত ঋণী হৈ কা আন্দোলনৰ যি নিৰ্বাচনৰ যি প্ৰভাৱ পৰিছিলে এই ক্ষেত্ৰত আগন্তুক দিনত বিধানসভাত আপুনি কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব? কাৰ আমি স্বাভাৱিকতে বিধানসভাটো বিচাৰিম, বিধানসভাৰ বাহিৰতো আমি বিচাৰি আছোঁ। কা আইনখন বাতিল হোৱাৰ দৰকাৰ আৰু এই যুঁজ চলি থাকিব বিধানসভাৰ মধ্যে। হয়, এই মুহূৰ্তত আমি যি মনোৰঞ্জন তালুকদাৰ আমি তেখেতৰ যি মনৰ কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু অসম লাইভ 24 সমূহ দৰ্শকসকলক আমি আজি যি সৰ্বক সমষ্টিৰ যি 10 বছৰৰ কালত CPM-ৰ যি উদ্যোগ যি পৰিৱেশ আজি কিন্তু আমি দেখিবলৈ পাইছোঁ যে তেওঁ বিজয় সাব্যস্ত কৰিছে আৰু দুৰ্বল মহাজোঁটৰ যি কেণ্ডিডেট আছিল আৰু মহাজোঁটৰ কেণ্ডিডেটে কিন্তু এক নিদৰ্শন পৰিৱেশ সৰ্বকবাসী ৰাইজে কিন্তু তেওঁক বিজয় সাব্যস্ত কৰিবলৈ তেওঁ সক্ষম হৈছে। আমি ভিতৰংঘৰৰ যি পৰিৱেশ যি ৰাতিপুৱাৰ পৰাই আমি অসম লাইভ 24-ৰ সমূহ আপডেটবোৰ আমি দিয়াৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে আমি প্ৰশাসনৰো মানুহ আছে, আমি প্ৰশাসনৰ মানুহৰ পৰাও আমি দুই এষাৰ মন্তব্য লোৱাৰ কাৰণে আমি চেষ্টা কৰিম। যি ৰাতিপুৱাৰ পৰা তেওঁলোকে যি কষ্ট কৰি আছে আৰু কষ্টৰ ফলত তেওঁলোকে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে, কি ক'ব ছাৰ? যি অসম লাইভ 24-ৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰাই আমি আপডেট দি আছোঁ যে কৰি আছোঁ বাৰু কষ্ট হৈছে, যিহেতু প্ৰট'কলো মানি চলিলে কষ্ট কৰি আছোঁ। আমি দেখিবলৈ পাইছোঁ প্ৰশাসনৰ মানুহ কিন্তু বহুত ধৰণৰ মানুহে মাস্ক পৰিধান কৰা পৰিৱেশ আমি দেখিবলৈ কম পাইছোঁ। পিন্ধিছে, সকলোৱে পিন্ধিছে। হয়, নিশ্চয়কৈ আমি আৰক্ষীৰ ফালৰ পৰা আমি মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ। তেওঁলোকে কিন্তু এটা কথা উল্লেখ কৰিছে যে যি ক'ভিড প্ৰট'কল আৰু ক'ভিড প্ৰট'কলৰ যি নিয়ম বান্ধি দিয়া হৈছিল আৰু এই নিয়মৰ ইতিমধ্যে আমি মনোৰঞ্জন তালুকদাৰ তেওঁ ইতিমধ্যে সৰ্বক সমষ্টিত যোৱাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি লৈছে আৰু সৰ্বক সমষ্টিত যি ৰাইজ আছে ৰাইজৰ মনৰ কথা তেওঁলোকে জানিব। আমি পৰিৱেশ আমি দেখাবৰ কাৰণে যত্ন কৰিম। আমাৰ সৈতে আৰু এগৰাকী দাদা আছে, আমি তেওঁৰ সৈতেও আমি কথা পাতিম। কি ক'ব দাদা, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে আজি, মানে বহুদিনৰ মূৰত মানে আজি মানে এনে কেনেকুৱা ভাল লাগিছে মানে বিজেপি হাৰাৰ কাৰণে